guys, welcome to my YouTube channel JB Vlog. আজি আমাৰ ঘৰত মায়ে বনাইছে কচু শাকৰ ৰেচিপি। ভাবিছোঁ মই আপোনালোককো দেখুৱাওঁ। মই এনেদৰে কাটি লৈছোঁ, আপোনালোকে যেনেদৰে ভাল লাগে আপোনালোকে তেনেদৰে কাটি ল'ব। কচুখিনি মায়ে কাটি লৈ কাষৰ পিনে থৈ দিছে। তাৰপিছত এখন প্লেটত লৈছে জালুকৰ গুড়ি, নিমখ সোৱাদ অনুসৰি আৰু দুটা মছলা লৈছে আৰু ইয়াত আদা আৰু নহৰুৰ পেষ্ট আৰু এইখিনি পিঁয়াজ। প্ৰথমতে মায়ে কচু শাকখিনিৰ লগত আলু, শুকান মাছ আৰু দালি দি বইল কৰি ল'লে। এতিয়া পিঁয়াজ দিলে, অকণমান ৰংটো অহাৰ পিছত মায়ে তাত দি দিলে কচু যোনখিনি বইল আছে। মছলাবোৰ আপোনালোকে আগতো দিব পাৰে, কিন্তু মায়ে অকণমান পিছত দিছে, এতিয়া দিছে। ইয়াত মায়ে অকণ নেমুৰ জোল দি কৰি দিছে, অকণমান উতলিবলৈ 2 মিনিট ঢাকন দি কিনে ৰখা। বৰ্তমান কচুৰ ৰেচিপিটো হৈ গৈছে, আপোনালোকে এইটো ট্ৰাই কৰি চাব। ৰেচিপিটো ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব।